हेलो एवरीवन गुड मर्निंग। এতিয়া হৈছে ৰাতিপুৱা 5টা বজাৰ পৰা মই ব্লগটো আৰম্ভ কৰিছোঁ। দেখিছেনে পুৰা নিয়ৰ টাইপৰ নিচিনা হৈ আছে। পাহি যিহেতু যোৱাকালি সোনকালে শুলে 6:30 বজাত শুই গ'ল অলৰেডি। ৰাতি নুঠিলে আৰু মই ভাবিছিলোঁ ৰাতি অলপ উঠিব 9টামান বজাত বাৰু নহ'লে 10টাত, কিন্তু নুঠিলে তাই। একেবাৰে এতিয়া ৰাতিপুৱা 4:30টাত উঠিছে আৰু উঠি মেলি যি আমনি কৰিছে নহয়। তাই মানে এতিয়া আৰু তাক মৰ্ণিং ৱাকহে কৰিব লাগে। কৈছে নাই তোমালোকে উঠা আৰু তাই নুশুব আৰু এতিয়া। মই ভাবিলোঁ ঠিকে আছে অৱশ্যে বাৰু, আমাৰো মৰ্ণিং ৱাক হৈ গৈছে তেনেকুৱাকৈ। দেখিছেনে জবা ফুলবিলাক ইমান ধুনীয়াকৈ ফুলি আছে। ৰাতিপুৱাই এইবিলাক ফুল দেখিলে মনটো বহুত ভাল লাগি যায়। আনফালে এই ফুলজোপাৰ নামটো মই নাজানো বাৰু, কিন্তু ৰাতিপুৱা সদায় এনেকৈ বগাকৈ ফুলি থাকে। ৰাতিপুৱা বুলি নহয় আৰু এনি টাইম ফুলিয়ে থাকে। আৰু ৰাতিপুৱা এনেকৈ দেখিলোঁ বগাকৈ পৰি থকা শেৱালি ফুলৰ কথা মনত পৰিল। শেৱালি ফুল যে এইটো ছিজনত কেনেকৈ ফুলি থাকে, তাৰ ওচৰৰ পিনে গ'লে তাৰ গোন্ধটোলৈ বহুত ভাল লাগে। ৰাতিপুৱা ভিডিঅ'টো আপোনালোকক দেখুৱাৰ পাছত আৰু ভিডিঅ' কৰা নহ'ল। এতিয়া একেবাৰে এতিয়া মানে 7টা বাজিছে আৰু এনেকুৱা টাইমতে আপোনালোকক ওচৰত আহিছোঁ। মই এতিয়া চব্জি বনাইছোঁ। কি চব্জি ক'ম, আজি বনাইছোঁ মই গাহৰি পেটু। মই কিন্তু খাই ভাল পাওঁ। আপোনালোকে কেনেকুৱা পায় আপোনালোকে জনাবচোন। আমাৰ ঘৰত কিন্তু আমি আনিয়ে থাকোঁ ভাল পাওঁ কাৰণে। হয়তো কিছুমানৰ বেয়া পাবও পাৰে, কিন্তু মোৰ ভাল লাগে, মই সেইটো কাৰণে আনো। মই এতিয়া বৰ্তমান বনাইছোঁ, দেখাইছোঁ ৰ'ব আপোনালোকক। এয়া দেখিছেনে গাহৰি পেটু মই পিঁয়াজ দি ভাজি আছোঁ এনেকৈ। তেল কিন্তু অকণমানহে দিছিলোঁ মই, কিন্তু ইয়াৰ পৰাহে ওলাই ল'ব, বহুত ওলাই যায় তেল কিন্তু ইয়াৰ পৰা। এয়া আকৌ দেখাইছোঁ আপোনালোকক। এয়া মোৰ পেটু ভাজি হৈ গ'ল। অকল মানে খাব লাগে আৰু এতিয়া জিভাৰ পানীটো পৰি আছে। পেটু ভাজি বুলি ক'লেতো বহুতেই ভাল লাগে। ঠিক আছে বাৰু ফ্ৰেণ্ডছ, আজি মই ইয়াতে ভিডিঅ'টো এণ্ড কৰি দিওঁ। অহা কালিলৈ আকৌ লগ পাই আছোঁ। আজি কিন্তু ব্লগটো অকণমান শ্বৰ্ট হ'ল, সেইটো কাৰণে বেয়া নাপাব দেই। আচ্ছা বাই বাই, গুড নাইট, চুইট ড্ৰিমছ।